হেল্ল' বন্ধুসকল, কি খবৰ? মই জানটো আৰু আপোনালোকে চাই আছে জানটো আছাম। মই আপোনালোকৰ মাজলৈ বুলি পুনৰ কেইটামান নতুন ফেক লৈ আনিলোঁ। তেনেহ'লে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো! নম্বৰ 5, এই ফটোখনলৈ মন কৰকচোন। আপোনালোকে নিশ্চয় ক'ৰবাত দেখিছে। হয় বন্ধুসকল, আপোনালোকে লেপটপ নতুবা কম্পিউটাৰৰ এই ফটোখন নিশ্চয় দেখিছে। এই ফেমাছ ফটোখন অৰিজিনেল উঠোৱা বা তোলা ফটো হয়। এই ফটোখন কাৰ্ল ৰিয়াৰে তুলিছিল। নম্বৰ 4, আপোনালোকে পুৰণি গছ নিশ্চয় দেখিছে। কিন্তু আপোনালোকে জানেনে পৃথিৱীৰ আটাইতকৈ পুৰণি গছজোপা কি? যদি নাজানে, এইজোপাই হৈছে সেইজোপা গছ। এই গছজোপাৰ নাম ব্ৰিচলেকন পাইন। এই কথাটো মই কোৱা কথা নহয়, বৈজ্ঞানিকে ৰিচাৰ্চ কৰি উলিয়াইছে যে এই গছজোপা বিশ্বৰ আটাইতকৈ পুৰণি। এই গছজোপাৰ বৰ্তমান বয়স 4845 বছৰ। নম্বৰ 3, আপোনালোকে নিশ্চয় পেংগুইনৰ কথা শুনিছে, কিছুমানে হয়তো দেখিছেও। আপোনালোকে জানেনে আজিৰ পৰা প্ৰায় 40 লাখ বছৰৰ আগত এজনী পেংগুইনৰ হাইট বা এজনী পেংগুইন কিমান ওখ আছিল? আজিৰ পৰা প্ৰায় 40 লাখ বছৰৰ আগত এজনী পেংগুইনৰ হাইট 6 ফুট আছিল। বৈজ্ঞানিকসকলে 40 লাখ বছৰ আগৰ পেংগুইনৰ জকাও বিচাৰি পাইছে। নম্বৰ 2, আপুনি মই সকলোৱে পেঞ্চিল ব্যৱহাৰ কৰি পাইছোঁ, কিন্তু আমি কিমান ডাঙৰ পেঞ্চিল দেখিছোঁ? আজি মই আপোনালোকক এনেকুৱা এডাল পেঞ্চিল দেখাম যিডাল বিশ্বৰ আটাইতকৈ ডাঙৰ পেঞ্চিল। এই পেঞ্চিলডাল ST লাভ চিটি মিউজিয়ামত সজাই থোৱা হৈছে। হয় বন্ধুসকল, এইডালেই হৈছে সেইডাল পেঞ্চিল, বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দীঘল পেঞ্চিল। এই পেঞ্চিলডাল 76 ফুট দীঘল আৰু 900 কিলো ওজন। নম্বৰ 1লৈ আগবঢ়াৰ আগতে যদি ভিডিঅ'টো ইমানতে চাই ভাল লাগিছে, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক চেনেলটো, আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। নম্বৰ 1, ময়ূৰ চৰাই চাবলৈ সকলোৱে বহুত ভাল পায় আৰু ময়ূৰ চৰাই দেখিবলৈ বহুত ধুনীয়া হয়। ময়ূৰ চৰাইক আমি ইংলিছত পিকক বুলি জানো, কিন্তু মতা ময়ূৰটোকহে ইংলিছত পিকক বুলি কয়। আপোনালোকে জানেনে মাইকী ময়ূৰজনীক ইংলিছত কি বুলি কয়? মাইকী ময়ূৰজনীক আচলতে ইংলিছত পিহেন বুলি কয় আৰু মতা ময়ূৰটোক পিকক। আজিলৈ ইমানেই। জয় অসম, টাটা, গুড বাই।